নমস্কাৰ বন্ধুসকল, আজি আমি আকৌ এটা ভিডিঅ' লৈ আহিছোঁ। আশা কৰোঁ এই ভিডিঅ'টো আপোনালোকৰ আগন্তুক আহিবলগীয়া এডিআৰই পৰীক্ষাত যথেষ্ট সহায় কৰিব। তেন্তে আহক ভিডিঅ'টো আৰম্ভ কৰোঁ। আজিৰ আমাৰ প্ৰথম প্ৰশ্নটো হ'ল, হু ইজ কনচিডাৰ্ড দি ফাদাৰ অফ দি ইণ্ডিয়ান কনষ্টিটিউশ্যন। অসমীয়াটো কৈ দিছোঁ মই, ভাৰতীয় সংবিধানৰ জনক বুলি কাক গণ্য কৰা হয়? এনচাৰটো হৈছে ডক্টৰ B.R. আম্বেদকৰ। আমাৰ আজিৰ নেক্সট কুৱেশ্যনটো হৈছে, হুইচ আৰ্টিকল অফ দি ইণ্ডিয়ান কনষ্টিটিউশ্যন প্ৰভাইডছ ফৰ দি এবলিশ্যন অফ আনটাচেবিলিটি। ভাৰতীয় সংবিধানৰ কোন অনুচ্ছেদত অস্পৃশ্যতাৰ উচ্ছেদৰ কথা উল্লেখ কৰা হৈছে? আৰ্টিকলটো হৈছে আৰ্টিকল 17, অনুচ্ছেদ 17। আজিৰ আমাৰ নেক্সট কুৱেশ্যনটো হৈছে, হুইচ শিডিউল অফ দি ইণ্ডিয়ান কনষ্টিটিউশ্যন ডিলছ উইথ দি এলোকেশ্যন অফ ছিটছ ইন দি ৰাজ্যসভা। ভাৰতীয় সংবিধানৰ কোনটো অনুসূচীত ৰাজ্যসভাত আসনৰ বণ্টনৰ কথা উল্লেখ কৰা হৈছে? এইটো এনচাৰ হৈছে চতুৰ্থ অনুসূচী, অৰ্থাৎ 4th শিডিউল। নেক্সট কুৱেশ্যনটো হ'ল, দি কনচেপ্ট অফ জুডিচিয়েল ৰিভিউ ইন দি ইণ্ডিয়ান কনষ্টিটিউশ্যন ইজ বৰ'ড ফ্ৰম হুইচ কাণ্ট্ৰি। ভাৰতীয় সংবিধানত ন্যায়িক পৰ্যালোচনাৰ ধাৰণা কোন দেশৰ পৰা গ্ৰহণ কৰা হৈছে? এনচাৰটো হৈছে মাৰ্কিন যুক্তৰাষ্ট্ৰ অথবা USA, ইউনাইটেড ষ্টেটছ অফ আমেৰিকা। তেন্তে বন্ধুসকল, আজিলৈ মানে নেক্সট পাৰ্টটো অতি সোনকালে দিয়া হ'ব। থেংক ইউ।